ब्रै नं जमदुवार बियाबनि सिङाव थानाय मोनब्रै भिसिडिसिनि गोग्लैसोना थानाय गैथारै गोरिब नखराव थांनानै नखराव हाबनानै गुबुन गुबुन गामिफोराव नायगिदिंनायजों लोगोसे बलामगुरि गामिनि गोरिब नखरावबो सुलु लाफैदों बिटिसिनि मावफुं सोद्रोमा मुस्रि रेवरेवा नार्जिहारि बिथाङा। ब्रै नं जमदुवार बियाबनि सिङाव थानाय खक्सागुरि गामिजों लोगोसे बलामगुरि गामिनि गोरिब जायफोरा बिटिसि एकर्ड जाजेननायनिफ्राय जाय नखरफोरा जेबो सरकारि सुबिदाखौ मोनाखै बेबादि नखराव नायबिजिरनायजों लोगोसे गोनां जेंनाफोरखौ लिरथुमनानै लायो मावफुं सोद्रोमा बिथाङा। लोगोसे फैबाय थानाय समफोराव साफ्रोमबो सुबुङानो सोरखारि सुबिदाखौ जेन' मोननो हायो बेनि फारसे नोजोर होनो थाखायबो भिसिडिसिनि गाहाय मासिगिरिफोरखौबो खावलायो बिथाङा। आरो गामि ओनसोलाव थानाय गोबां नखरफोरा गाव गावनि आरो अबहेला खालामनानै लानायनि थाखायबो सरकारि सुबिदा मुलाम्फा खालामनानै लानो हायाखै होननानैबो बुंथियो बिथाङा। आरो मोनसे सुबिदा लानो गोनां जानाय फोरमान बिलाइ जेरै आधार कार्ड, पेन कार्ड, भटार कार्ड बायदि बायदि गैया जानायनि जाहोनाव सरकारि सुबिदानिफ्राय गोजान जानो गोनां जादों होननानै खौरांगिरिफोरनि सिगाङाव फोरमायदों बिथां रेवरेवा नार्जिहारिया। কৰিছোঁ প্ৰায় 10-15টা মান পৰিয়াল ভিজিট কৰিছোঁ আৰু ভিজিট কৰাৰ মেইন উদ্দেশ্য হৈছে আমাৰ অসম চৰকাৰ আৰু আমাৰ বিটিচি চৰকাৰৰ দুজন চিফ আমাক ইনষ্ট্ৰাকশ্যন দিছে যে বিটিচি গঠন হোৱাৰ পিছত আমাৰ সমষ্টিবিলাকত কোনখন পৰিয়াল আজিলৈকে একো চৰকাৰী স্কিম পোৱা নাই, চৰকাৰৰ অনুদান পোৱা নাই, এইবিলাক আমাক ছাৰ্ভে কৰিব দিয়া হৈছে। আজি মই দেখিলোঁ বহুত জায়গাত বহুতৰে তেনেকুৱা অসুবিধা আছে, যেনিবা কাৰোবাৰ আই কাৰ্ড নাই, ID, কাৰোবাৰ পেন কাৰ্ড নাই, কাৰোবাৰ আধাৰ কাৰ্ড নাই আৰু জব কাৰ্ড নাই, এইবিলাক সমস্যা আছে। এইবিলাক কিয় পোৱা নাই আমি সুধিলোঁ, তেওঁলোকে মানে আউট অফ কনচিয়াছনেছ আনকনচিয়াছলি তেওঁলোকে কৰি ল'ব পৰা নাই। বিশেষকৈ আমাৰ আদিবাসীবিলাকত গাঁৱত আমি সোমাইছোঁ, তেনেকুৱা তেওঁলোকে কেইটামান গাঁৱত মানে 19খন এটা এই যে খাচিয়াবাৰী এটা গাঁৱত 19টা পৰিয়ালত তেনেকুৱা একো তেওঁলোকৰ ৰেকৰ্ড নাই। তেওঁলোকে ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে ক'বলৈ গ'লে ভোটাৰ আইডিও নাই তেনেকুৱা। গতিকে তেওঁলোকে আমি চৰকাৰ হিচাপে ভোট দিবলৈও কিবা এটা দিবলৈ আমি আজি অক্ষমতা হৈছোঁ, দিব নোৱাৰা অৱস্থাত। কাৰণ আজি যদি ঘৰত দিব লগা হয় আমাৰ আধাৰ কাৰ্ড লাগে, আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰিব লাগে, গতিকে এইবিলাক কৰিব নোৱাৰোঁ। গতিকে আমি এইবিলাক আজি ঘূৰি ঘূৰি চাইছোঁ, আমি চেয়াৰমেনবিলাকক দায়িত্ব দি আহিছোঁ, আপোনালোকে সোনকালে যিবিলাক পৰিয়ালে তেনেকুৱা আধাৰ কাৰ্ড নাই, ID নাই, কি নাই, এইবিলাক সোনকালে কৰি দিব। জব কাৰ্ড বনাই দিব লাগে, তাৰপিছত ৰেচন কাৰ্ড সোনকালে বনাই দিবলৈ আমি অধিক দায়িত্ব দি আহিছোঁ। কাৰণ আমাৰ যে পপুলাৰ চৰকাৰ, পৰিৱৰ্তন চৰকাৰ, আমি বিচাৰিছোঁ প্ৰত্যেক গাঁৱতে আগত যি হ'ল আজিৰ দিনত আজিৰ পৰা যাতে কোনো পৰিয়ালে চৰকাৰী অনুদান নোপোৱাকৈ থাকিব নোৱাৰে, এইটো আমি চিন্তা কৰিছোঁ, এইকাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আৰু এই প্ৰচেষ্টাটো আমি আজিৰ পৰা আগন্তুক 2 অক্টোবৰলৈকে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনলৈকে আমি গোটেই সমষ্টিবিলাকে বিটিচি আমি ছাৰ্ভে কৰিম, গোটেইবিলাক লিষ্ট বনাই পেলাই আমি তাৰ বিশেষ ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম।